সেই সভানন্দ সোণোৱালে যিখন হেলিকপ্টাৰ আছিলে হেলিকপ্টাৰখন তেওঁ ঘূৰি যাওঁতে আপ ডাউন কৰিছিলে বহুত সময়। তেতিয়া মানুহবিলাকে অলপ মানে নিজকে অনুভৱ কৰিছিলে যে হেলিকপ্টাৰখন কেলৈ সোনকালে যাব নোৱাৰিছে, কিবা এটা হ'ব নেকি, কিবা এটা মানুহ দৌৰ হাবুং নামটো তেতিয়াই সেই 1990 চনত সেইজন মানুহে ক'লে যে উত্তৰ পাৰত যদি হাবুং আছিলে এইখনে ৰাজধানী পাতিছিলে ইয়াত চুকাফাই 1200 মানে 39 খ্ৰীষ্টাব্দত। প্ৰথমতে আপোনাক আমি মানে আমি জানিব বিচাৰিছোঁ এই আহোমৰ এই ঐতিহ্য ঠাইখন হাবুং নামৰ ঠাইখনৰ মানে কেনেকৈ আৰম্ভ হ'ল আৰু কেনেকৈনো হাবুঙত আহোমৰ ৰজাসকলে আহি তেওঁলোকে কেনেকৈ ৰাজধানী পাতি ইয়াতে কিছুদিন থাকিলে বুলি গম পাওঁ। এই কথাখিনি আপুনি অকণমান চমুকৈ আমাক কোৱাহেঁতেন ভাল পালোঁ। চমুকৈ মানে আচলতে আমি আগতে সৰু হৈ থাকোঁতে হাবি জংঘলৰ মাজত মানে অকল গৰুকেইটা আছিল। আমি তেতিয়া মানে গৰু বিচাৰি আহোঁ, কেতিয়াবা সৰিয়হ 3 বছৰ মূৰত এবছৰ সৰিয়হ খেতি কৰে, তাৰপিছত আকৌ 2 বছৰ 3 বছৰ নকৰে, একেৰাহে খেতি কৰি থাকিলে খেতিটো তেনেকৈ নহয়। আৰু ওচৰ পাজৰ এটাইখন গাঁৱৰ মানুহ গড়মেৰ আছে, কলাকাটা মানে বুঢ়াভকত, কাৱৈমাৰী, আজোহা, এইফালে কেঁচুৱাগুৰি সকলো মানুহৰ মাটি ইয়াত মানে হেৰি আছে, দখল আছে। আৰু তেনেকৈ এখন মানে ছাৰ্ভে কৰা এখন মেপো আছে 1 নং আজোহা বুলি। গতিকে সেই মাটিবিলাকত মানুহবিলাকে আহি খেতি কৰে, খেতি কৰি তেওঁলোকে বছৰটোৰ কাৰণে সৰিয়হ খেতি ইয়াৰ পৰা উৎপাদন কৰে। তাৰপিছত কি হয়, এনেকৈ থাকোঁতে গড়কেইটা আছিলে, গড়কেইটা থাকোঁতে ইয়াত এখন এই ৰজা ভেটি বুলি এটা ভেটি আছিলে, গড় 2টা গড় আছে, এটা ভিতৰৰ পৰা এটা বাহিৰ গড়। মুঠতে মাটিটো আমি হিচাপ মতে আমাৰ জৰীপৰ মতে 285 বিঘা মাটি আছে। ইয়াতে বৰ্তমান 285 বিঘা মাটি আছে গড়টোৰ ভিতৰত। এই ৰজা ভেটিতে টাই স্কুল বুলি এখন 1985 চনত টাই স্কুল খুলিলে, টাই ভাষাৰ পাঠদান। টাই ভাষাৰ পাঠদান কৰিবৰ কাৰণে শিৱসাগৰৰ পৰা মহেন্দ্ৰ মোহন বৰুৱা বুলি এজন মানুহে আহি পাঠদান কৰিছিলে। আৰু স্থানীয় মানুহবিলাকে আহি পিনে টাই ভাষাৰ গ্ৰহণ কৰিছিলে। এতিয়াও বহুকেইজন জীয়াই আছে তেওঁলোকে টাই ভাষাৰ পাঠদান গ্ৰহণ কৰা যিসকল ব্যক্তি। কিন্তু এটাই কথা, তেতিয়া তেওঁ 3-4 বছৰমানৰ পিছতে ইয়াত স্কুলখন খুলি থকাৰ পাছত তেওঁ ঘৰলৈ গৈ ঘূৰি নাহিলে, শিৱসাগৰৰ পৰা আহিছিল। তেওঁ গুচি যোৱাৰ পিছত এই টাই ভেটি ভেগা আছে, তাৰপৰা সৰিয়হ খেতি কৰে মানুহবিলাকে থাকোঁতে 1990 চনলৈকে তেনেকৈ গ'ল। 90 চনত ধেমাজি জিলাখন 1998 চনত মানে জিলা গঠন হৈছে। জিলা গঠন হৈ পিনে তাত এজন মানে DC হিচাপে নগেন হাজৰিকা বুলি এজন মানুহ আহিছে গুৱাহাটীৰ পৰা, গুৱাহাটী মোলাগাভৰু হাতীগাঁও মোলাগাভৰু ঘৰ। তেখেতে আহি ইয়াত ADC হিচাপে আহিছে। তেতিয়া ইয়াৰ এজন মানুহ লগলৈ ধেমাজি এজন অফিচাৰ লগলৈ এদিন আহিলে ইয়াত, আহি পিনে গোটেই বস্তুবিলাক চালেহি, চাই পিনে সেই একেদিনাই তেওঁ গোটেইখিনি চাই শেষ কৰিব নোৱাৰে। তাৰ অন্তত 2-3 দিনৰ পিছত আহি গোটেই গড়টো চালে, চাই পিনে ৰজা ভেটি চালে, পুখুৰীবিলাক চালে, চাই পিনে তেতিয়া ইয়াত এখন মিটিং পাতিলে। মিটিং পাতি পিনে তেতিয়া মানে মোৰ নাম ৰত্নেশ্বৰ ফুকন, মোকে তেখেতে আলম লৈ পিনে গোটেই মানুহক চিঠি পত্ৰ দি মাতিবৰ কাৰণে গোটেই নিমন্ত্ৰণ কৰিবৰ কাৰণে মোক দায়িত্ব দিয়ে। তেতিয়া মিটিং পাতোতে মানে তেতিয়া আমি অস্থায়ীকৈ এটা ঘৰ ইয়াত বনাই লৈছোঁ। 8কোণীয়াকৈ 8জন মানুহে খুটা দান দিছিল। তেনেকৈ মানে 1990 চনৰ পাছৰ পৰা ইয়াত মানে বস্তুটো সেই 8কোণীয়া ঘৰটোত মানে হেৰিটো এটা হুলুম হুফি বুলি 2 লাখ টকা আছিলে। 1990 চনৰ পৰা 8কোণীয়াকৈ আছে, সেইকাৰণে আৰু এই মণ্ডপটো মানে 8কোণীয়াকৈ বনোৱা হৈছে। আমাৰ যিবিলাক টাই মানে হেৰিয়াৰ খোৱালুং ৰীতিমতে কিছুমান চাউথ চেনেল বুলি কয়, এইটো হুফি বুলি কয়, যিটো দীঘল নামঘৰ দি থাকে এইটো হুফি, আৰু এইটো কয় আমাৰ চাউথ চেনেল বুলি কয়। এতিয়া ৰেণ্টটো আমি বনাই পিনে তেতিয়া আমাৰ চৰকাৰে অলপ টিংপাত সহায় কৰিছিলে। আমি সেইখিনি লৈ পিনে পুৰাণা অস্থায়ীকৈ আমি বনাই পিনে তাতে আমি চাকি বন্তি লগাই থাকোঁতে খুব কম মানুহ আহি মানে দৰ্শন কৰিব লাগে। তেতিয়া হাবি জংঘলৰ মাজত আছিলে। তাৰপিছত যেতিয়া নেকি মানে ক্ৰমান্বয়ে গৈ 90 চনৰ পৰা প্ৰায় 2001 চনত ইয়াত ৰূপালী জয়ন্তী মানে হেৰি খোৱালুং সংঘৰ ৰূপালী জয়ন্তী পাতিলে। তেতিয়াও মানুহবিলাক কেন্দ্ৰীয় ভিত্তিত গোটেই মানে গুৱাহাটীৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে চব মানুহে আহিছিলে। আহি গোটেই বস্তুটোৰ ওপৰত মানে তেখেতলোকৰ তেতিয়াৰ পৰা প্ৰচেছ, আৰু আমি তেতিয়াৰ পৰা মই প্ৰায় 25 বছৰমান সম্পাদকৰ দায়িত্বতে থাকিলোঁ। থাকি গোটেইখিনি কৰি মেলি ঠিক কৰি তেতিয়া বৰ্তমান যিটো এই মানে আমাৰ 2017 চনত মানে আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিছিলে। তেতিয়া আহি পিনে আমাৰ গোটেই বস্তুখিনি তেতিয়া তেওঁ অনুদান আগবঢ়ালে। তেওঁ 2 কোটি টকা ঘোষণা কৰিছিলে। 2 কোটি টকা আহিলে, তাৰ আগতে 1 কোটি টকা আছিলে। 1 কোটি টকা 3 কোটি টকাত এই বস্তুটো মানে এতিয়া সম্পূৰ্ণ বনাবলগীয়া আছে। কিন্তু এতিয়াও অলপ অসম্পূৰ্ণ হৈছে, পইচাও অলপ পাবলগীয়া আছে। গতিকে এটাই কথা হ'ল কি, যি হেৰি হৈছিলে এই হাবুংখনৰ এতিয়া তাৰ পৰা পৰিসৰ ইমানেই বৃদ্ধি হ'ল, তেতিয়া সেই সৰ্বানন্দ সোণোৱালে যিখন হেলিকপ্টাৰ আছিলে হেলিকপ্টাৰখন তেওঁ ঘূৰি যাওঁতে আপ ডাউন কৰিছিলে বহুত সময়। তেতিয়া মানুহবিলাকে অলপ মানে নিজকে অনুভৱ কৰিছিলোঁ যে হেলিকপ্টাৰখন কেলৈ সোনকালে যাব নোৱাৰি। তেতিয়া আমাৰ উপায়ুক্ত বাইদেউ আছিলে অপৰাজিতা কৰতি বুলি এজনী হেৰি। তাৰপিছত তেতিয়া তেখেতে খুব দৌৰা-দৌৰি কৰিছিল, কেনেকৈ মানে সিখন হেৰি আছেতো মানে চিকিউৰিটি কথা আছে। গতিকে তেনেকৈ থাকোঁতে শেষত গৈ হেলিকপ্টাৰখন উৰি গ'ল 45 মিনিট আপ ডাউন কৰা। তেতিয়া পাছৰ পৰাই মানুহবিলাক ইমানেই এই ঠাইডোখৰ প্ৰতি মানে অনুভূতিত মানে হেৰি পালে, তেতিয়াৰ পৰা মানুহৰ সমাগম
আৰু এতিয়া এটা বিশ্বৰ মানে হেৰিয়াত যেন এটা বিশ্বাস এটা আহিছে যে ইয়াত মানে আশীৰ্বাদ এটা ল'লে ঘৰৰ যিবিলাক সমস্যা আছে সমস্যাবিলাকৰ ক্ষেত্ৰত কোনোবাই টাউন এটা আগবঢ়ায় তেওঁ তাৰ ফল পোৱাৰ লগে লগে তাত ইয়াত শিৱ পূজা পাৰ্বণখিনি আগমন কৰে বাৰে এখন আহি সেই তেনেধৰণে চলি আছে কিন্তু এতিয়া আমি বৰ্তমান দেখিছোঁ মানে হাবুং নামটো তেতিয়াই সেই 1990 চনত সেইজন মানুহে ক'লে যে উত্তৰ পাৰত যদি হাবুং আছিলে এইখনেই হাবুং কাৰণ কেলৈ চামপৰাৰ পৰা মানে সোৱণশিৰি মাজৰ এটা ভূখণ্ড এৰিয়া ঢকুৱাখানা ধেমাজি ঘিলামৰা এই ভূখণ্ডকে কয় হাবুং বুলি কিন্তু ভেনু হিচাপে ৰাজধানী পাতিছিলে ইয়াত চুকাফাই 1200 মানে 39 খ্ৰীষ্টাব্দত আহিছে 39 খ্ৰীষ্টাব্দত আহি তেওঁ ইয়াত থাকোঁতে 3 বছৰ দিন থাকিবলৈ পালে 3 বছৰ থকাৰ পিছত তেওঁ ভাবিলে যে যাতায়াতৰ ক্ষেত্ৰত বিশেষ অসুবিধা বাৰিষা আহিলে পানী হয় যাতায়াতৰ বিশেষ কমিউনিকেশ্যনৰ অসুবিধা তেতিয়া তেওঁ এই ঠাইডোখৰ মানে ত্যাগ কৰিবলগীয়া হ'ল যাতায়াতৰ অসুবিধাটোকে হাৰুগুত হ'ল আৰু তেওঁ ইয়াত মানে অন্যান্য বিষয়ে পানী কোনো হেৰি নাই পানী একদম মানে টিউবেল মাৰিলে পানী খাব পাৰে কোনো ফিল্টাৰ প্ৰয়োজন নাই গতিকে আৰু ইয়াৰ হাবি জংঘলৰ মাছ কাছ অভয়নদী খেতিপথাৰ হোৱা অভয়নদী ঠাই আছিলে আৰু সেই হিচাপে তেওঁ ৰাজধানী পতাৰ এটা মনস্থ কৰিছিলে কিন্তু যাতায়াতৰ বিশেষ অসুবিধাৰ কাৰণে বানপানী হোৱাৰ কাৰণে ঠাইডোখৰ এৰিবলগীয়া এইপিনে তেতিয়া তেওঁ চৰাইদেউত 1253 খ্ৰীষ্টাব্দত ৰাজধানী পাতিছিলে তেতিয়া ৰাজধানী পাতি তেতিয়া যি এৰি থৈ গ'ল যি নিচিন্ন হৈ আছিলে সেই নিচিন্ন কীৰ্তিচিহ্নক লৈ ৰাইজে এতিয়া আমি 1990 চনৰ পৰা যিটো মানে ঠাইডোখৰ প্ৰভাৱবান্বিত হ'ল এতিয়া দৰ্শকৰ যি মানে হেৰি হৈছে ভিৰ আৰু আমি দৰ্শনাৰ্থীসকলক আমি সন্তুষ্ট কৰিব নোৱাৰা অৱস্থা হৈছোঁ আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা গতিকে এটাই ভাবিছোঁ যে আমাক যাতে ঠাইডোখৰ উন্নয়নৰ ক্ষেত্ৰত যাতে আৰু কিছুমান চৰকাৰে আমাৰ সহায় সহযোগ আগবঢ়ায় যাতে আমাৰ গোটেই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো আমি কিছুমান যেন মানে সমস্যাৰ পৰা আমি মানে আঁতৰিব পাৰোঁ তাৰ কাৰণে সজাগতা আমাৰ প্ৰয়োজন আছে সেই সজাগতাখিনি কৰি লোৱাৰ পিছত আমাৰ যিখিনি আৱৰ্জনা হৈছে এইবিলাক মানে ধেৰ পেপাৰে পত্ৰ লিখে আমাৰ সমিতিয়ে যথেষ্টখিনি কষ্ট পাওঁ আৰু মানুহৰ লগা মানুহে খাই ইটো পাৰ্টি আহিব তাতে ভোজ ভাত খাব তাতে পাত পুতৰ পেলাই থৈ সিটো পাৰ্টি আহিব পাত পুতৰ পেলাই থৈ তেনেকৈ যোৱাৰ কাৰণে আমাৰ বস্তুটো অপৰিষ্কাৰ হৈ যায় দিনৰ গতিকে সেইবিলাকৰ ক্ষেত্ৰতো আমাৰ কিছুমান মিটিঙত আলোচনা বিলোচনা হৈছে গতিকে পৰৱৰ্তী সময়ত সকলোখিনি মানে আমাৰ চেষ্টাৰ মাজেদি যাতে হাবুংখন ভৱিষ্যতে বিশ্বৰ মজিয়ালৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ লাগিব বিশ্ববাসীসকলৰ আশীৰ্বাদ লাগিব গতিকে আশাই কৰিছোঁ যে হাবুংখন সৃষ্টি মূলতে হ'ল আমাৰ স্বৰ্গদেউ চাওলুং চুকাফা আৰু তেওঁ 1239 খ্ৰীষ্টাব্দত আহি 1244 বানপানী অসুবিধাৰ কাৰণে ইয়াৰ পৰা এৰিবলগীয়া হ'ল আৰু তেওঁ চৰাইদেউ ৰাজধানী পাতি বৰ্তমান এতিয়া আমাৰ যিটো অৱস্থা হৈছে তেখেতলোকৰ যিটো সাহস 39জন স্বৰ্গদেউ যিটো মানে অসমীয়া 600 বছৰ আহোম 600 বছৰ ৰাজত্বৰ যিটো পৰিসমাপ্তি তাৰ ফলশ্ৰুতিত যিবিলাক দৌল দেৱালয় আছে যিবিলাক স্মৃতি আছে সেইবিলাক স্মৃতিয়ে যাতে আমাৰ সমন্বয় এটা ৰক্ষা কৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে যাতে ইয়াক আমি শক্তিশালী পদক্ষেপৰ মাজত যে অসমখনক এটা সন্মানীয় দিশত আগবাঢ়ি লৈ যাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ সকলো সহায় কামনা কৰিছোঁ আৰু ৰাইজৰ সহযোগ আমি কামনা কৰিছোঁ অশেষ ধন্যবাদ আপোনাক আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ আপুনি ইমানখিনি ইনফৰ্মেশ্যন আপোনালোকৰ এই হাবুং ঠাইডোখৰ ঐতিহ্য বিষয়ে আমাক বিৱৰি ক'লে তাৰ বাবে আমি আপোনাক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ